সেইখিনি থকা ছোৱালীজনী সিদিনা লগ পোৱা ছোৱালীজনী যেন লাগিছে। হয় নে নহয় বাৰু? হলেও হ'ব নহলেও নাই, এবাৰ মাত খাই লগাই আহো। আৰে আপুনি ইয়াত চিনি পাইছেনে নাই? মই কিন্তু আপোনাক বৰ ভালকৈ চিনি পাইছো। হয়নে? হয়, আপুনি মোক সিদিনা ইমান এটা ডাঙৰ বিপদৰ পৰা বচাইছে। আপোনাক আৰু পাহৰিব পাৰোনে? আপুনি যদি মোক সিদিনাখন নবচালে হয়, মই চাগে আকাশত তৰাতি হৈ জিলিকি থাকিলো হয়। নেক্সট টাইমৰ পৰা এইবোৰ কথা নকব দেই। মই যেতিয়ালৈকে আপোনাৰ লগত আছো তেতিয়ালৈকে আপোনাৰ একো হ'ব নোৱাৰে। হা? কেনেকুৱা কথা ক'লে আপুনি এইবোৰ? শ্ৰীমতী, এইফালে আহাচোন। আপোনাৰ পৰা মানে কোনো এটা কাম শান্তিমতে কৰিব নোৱাৰো ন? এইফালে গলেও হেৰা, এইফালে আহাচোন, সেইফালে গলেও হেৰা, এইফালে আহাচোন। ঠিক আমচাম মোৰ নকৰিম আকৌ দেই। হ'ব দিয়া শ্ৰীমতী, কিমানো খং কৰা। খং কৰা নাই, আপোনালৈ মৰম মাৰিছে আকৌ। কওক এতিয়া কিয় মাতিছিল? নে মোকৰ চুপতি মাৰিবলৈ মাতিছিল? এনেকুৱা কথা নহয়। আজনী পৰপৰাই দেখা নাচোন, ক'ত গ'ল তাই? সেয়া একেবোৰ কথাই। আপোনাৰ মাতজনীক আপুনি আপোনাৰ লগতে লৈ ফুৰিবচোন। লগত কি কোচত লৈ ফুৰিব আপুনি? ক'ত গ'ল তাই সেইটোতো কোৱা। আপুনি আপোনাৰ ছোৱালী স্বভাৱ নাজানেনে? তাইচোন শাওণ মাহ পৰিলে প্ৰত্যেক দিনাই মন্দিৰলৈ যোৱা বুলি ক'ব পাৰি। ইয়াৰে মাজতে কেতিয়াবাহে নাযায়। এই ছোৱালীজনীও মানে নহয়, মোকতো ক'লে হয় তাই, মই গ'লোহেঁতে নহয় লগত। দিনবোৰ যেনেকৈ বাগৰি গৈ আছে সিমানে মোৰ ভয়বোৰ বাঢ়ি গৈ আছে। মোৰ পুৰণি ভুল আৰু পুনৰাবৃত্তি কৰিবলৈ মন নাই। ছোৱালীজনী গাভৰু হৈ আহিছে, তাইক ভালদৰে চকু কান্দি ৰাখিব লাগিব। সেই বুলি ন আপুনি একেবাৰে ঘৰৰ ভিতৰতে সোমাই থবনে? দৰকাৰ হলে ঘৰৰ ভিতৰত সোমাই থম। তাই যি লাগে বুলি কয় মই সেয়া আনি দিম। মই অকণো আফচোচ নকৰো। সেই পৃথিৱীৰ সকলো বস্তু একে নহয়। আমাৰ যেনে হাতৰ আঙুলিবোৰ সমান নহয়। সেই একেদৰে পৃথিৱীখনো একে নহয়। ভাল থাকিলে বেয়াটোতো থাকিবই ন। আপুনি এজন মানুহৰ বাবে সম্পূৰ্ণ পৃথিৱীখনকে বেয়া বুলি কৈছে। সেইটো জানো শুদ্ধ হৈছে? এইটো শুদ্ধ একেবাৰে হোৱা নাইকিয়া। আপুনি এইবোৰ ভাৱ চিন্তাধাৰা মনৰ পৰা উলিয়াই দিয়ক। আজি ইমান বছৰ হ'ল, আপুনিনো সেইবোৰ কথা ভাবি থাকিবনে? নহয়, তাই মোৰ একমাত্ৰ ছোৱালী। তাইৰ লগত বেয়া হোৱাটো মই কেতিয়াও নিবিচাৰো। সেইবাবে এতিয়া মোৰ বহুত ভয় লাগে। এনেদৰে ভয়ে ভয়ে চলিলে জীৱনৰ সকলো সমস্যা শেষ হৈ নাযায়। আমি সমস্যাবোৰৰ লগত যুঁজ দিব লাগিব, যুঁজ দিব জানিব লাগিব। নাই, তাই মোৰ একমাত্ৰ ছোৱালী। তাইক সৰুৰে পৰা মই অকণো দুখ দিয়া নাইকিয়া। আমি তাইক আলাসত ডাঙৰ দীঘল কৰিছো। সকলো মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক আলাসতে ডাঙৰ দীঘল কৰে। কোনোবা ধনী হ'ল বুলিয়ে নিজৰ ল'ৰা ছোৱালীক বেছিকৈ মৰম কৰিছে তেনেকুৱা কথা নহয়। সকলো মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক বহুত বেছি ভাল পায়, বহুত বেছি মৰম কৰে। কিন্তু মৰম কৰিলে সকলো সমস্যাৰ সমাধান নহয়। প্ৰত্যেক মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক এটা কথা শিকোৱা খুবেই উচিত। সমস্যা লাগিলে যিমানে ডাঙৰ নহওক কিয়, সেই সমস্যাৰ পৰা আমি কেতিয়াও দৌৰিব নালাগে। যিমানে দৌৰিম সিমানে নিজলৈকে বিপদ। বুজি পাইছে নহয় আপুনি? নাই, মই মোৰ ছোৱালীৰ লগত অকণো ৰিস্ক ল'ব নোৱাৰো। তাই মোৰ একমাত্ৰ ছোৱালী। আপোনাৰ এইটো খুব বেয়া অভ্যাস হৈছে দেই। একমাত্ৰ ছোৱালী সেইটো কথা হ'লনে? আপোনাৰ একমাত্ৰ ছোৱালী হ'ল বুলিয়েনো সদায় ঘৰতে ৰাখি দিবনে? এদিন নহয় এদিন তাইক এইখন ঘৰৰ পৰা উলিয়াই দিবই লাগিব। তাইক এইখন ঘৰৰ পৰা উলিয়াই দিয়াৰ কথা মই কেতিয়াও ভাবিব নোৱাৰো। ভাবিব নোৱাৰিলে হ'বনে? ভাবিব লাগিব। বাদ দিয়াচোন এইবোৰ আমি পিছতে আলোচনা কৰি ল'ম। আপোনাক মানে বুজালে বুজিয়ে নাপায় ন? বুজি পাওঁ, ইমানো অবুজ মানুহ নহয় মই। কিন্তু মোৰ ভয় লাগে সেই পুৰণি অতীতটোৰ কথা ভাবিলে। অতীতৰ কথা ভাবি থাকিলে নহয়। এতিয়া আপুনি বাস্তৱত জীয়াই আছে, বাস্তৱৰ কথা ভাবক। যোৱাচোন ঠাণ্ডা পানী এগিলাচ লৈ আহা। আনিছো ৰ'ব। নাজানো আৰু ছোৱালীজনী পিছলৈকে কি অৱস্থা হয়। ভগৱানে সকলোবোৰ ভাল কৰিলে হয় আৰু মানুহজনী কোৱা কথাবোৰো হয়। মাজনীৰ লগত এইবোৰ কথা ভালকৈ আলোচনা কৰিব লাগিব। নিয়ৰ আপোনাক কোনোবাই মাতি আছে। হেল্ল' মিষ্টাৰ। কওক। সেইফালে চাওকচোন। নিয়ৰ, মই তোমাক কিমানকৈ চিঞৰিছো, শুনা নাই তুমি? মানে কৰা বন্ধ কৰা। তোমাৰ লগত কোন সেয়া? আপুনি ইয়াক ভুল নুবুজিব। আপুনি ভবাৰ দৰে আমাৰ মাজত তেনেকুৱা কোনো সম্পৰ্ক নাই। নিয়ৰ কোন হয় আৰু কি কৈ আছে মই একো বুজি পোৱা নাই। ৰবা বৌ, মই তোমাক বুজাই দিছো। আজি কেইদিনমানৰ আগতে মোৰ আস্থাৰ লগত চিনাকি হৈছিল। তুমি চিঠিবোৰ ভাবি নলবা। আস্থা আৰু মই জাষ্ট নৰ্মেল ফ্ৰেণ্ড। হ'ব আৰু আস্থা এয়া মোৰ একমাত্ৰ দাদাৰ একমাত্ৰ বৌ মোৰ মাতৃ তুল্য। নিয়ৰ, মোৰ বাচ্চা হোৱা নাইকিয়া। মই তোমাৰ মা হলো নে? মই তোমাৰ বা বুলি কোৱা। অ'কে বৌ। গুড বাই। নিয়ৰ, তুমি অকণমান আঁতৰি দিয়াচোন, ময়ো অকণমান কথা পাতা আস্থাৰ লগত। আস্থা ওপৰৰ ফালে চাই থাকিবানে? কি কৈছে? লগ পাই ভাল লাগিল দেই। হয় বৌ, আপোনাকো লগ পাই ভাল লাগিল। আপোনাক ফাৰ্ষ্ট মই এখেতৰ গাৰ্লফ্ৰেণ্ড বুলি ভাবিছিলো, সেইবাবে উলট পালট কথাবোৰ কৈ পালো। ভুল নুবুজিব আপুনি। মই ভুল বুজো? নুবুজাব, তুমি একেবাৰে ভুল নুবুজা। শুনিলা নহয়? শুনিলো বৌ। দিয়ক তেতিয়াহ'লে মই ঘৰলৈকে যাই থাকো। বেছিকৈ দেৰি হ'লে দেউতা আকৌ ঘৰত চিন্তা কৰি থাকে। পিছে তোমালোকৰ ঘৰতনো কোন কোন আছে? দেউতা, মা আৰু মই।
সেম সেম দেখোন আমাৰ ঘৰতো মই মোৰ হাজবেণ্ড আৰু নিয়ৰ আৰু আমাৰ নিয়াৰে যেতিয়া বিয়া কৰাব তেতিয়া নিয়ৰৰ ৱাইফ থাকিব ন নিয়াৰ বৌ এই ল'ৰাটো বাহিৰত একেবাৰে লাজ কৰিয়া কিন্তু ঘৰত কোনে পায় দতাইক আৰু মোৰ মাজত কাজিয়া লাগিলে মোৰ ফালে বেকগ্ৰাউণ্ড মিউজিক দি থাকেহি বৌ মই আহি থাকো হেল্ল' আপুনি গৈ থাকিব বাই আছা নিয়াৰ হেল্ল' দতাইৰে ঘৰতে লগাই দিম ৰ'বা বৌ তুমি যেনেকৈ ভাবিছা তেনেকুৱা নহয় আৰু ব'লা ইটো ঘৰলৈ ইমান লাজ কৰিয়া এই ল'ৰাটো লাজতে একেবাৰে মুখখন ৰঙা চিঙা পৰি গৈছে মন্দিৰলৈ অহা ল'ৰাটো দেখিবলৈ ইমান ধুনীয়া আজ তাক সুধিব লাগিব মই কেনেবাকৈ যদি তাইৰ বয়ফ্ৰেণ্ড হয় তেতিয়া তাইৰ বয়ফ্ৰেণ্ড নাথাকে আৰু থাকিলে মোক ক'লে হয় আচ্ছা ইমান বেগাৰী খুজিছ তই নাই পখিলি তই এতিয়া আজি মোক দেখিও মতা নাই কিয় নে কিবা বেয়া চেয়া পাইছ পেট পাগলী মই তোক বেয়া পাম নে মই তোক কেতিয়া বেয়া নাপাওঁ যদি আছ ওচৰলৈ কয় এতিয়া কি হ'ল আচ্ছা মন্দিৰলৈ যে আহিছিল ল'ৰাটো কোন তেখেত সিদিনা যে মোৰ এক্সিডেণ্ট হোৱা বুলি কৈছিলো তেখেতে মোক বচাইছিল বৰ ভাল মানুহ তেখেত কোনোবা পিছে গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছিলে নাই সেইবোৰ বাৰু মই কেনেকৈ গম পাম কচোন তয়ে সিদিনাখন লগ পোৱা আৰু আজি লগ পোৱা মই তেখেতক দুদিন লগ পালো সেয়াই আৰু এনেকৈ সেইবোৰ কথা পতা হোৱা নাই নহয় আৰু সুধিবলৈ ভালো নালাগে দেচোন কি বুলিনো সুধিম আচ্ছা প্লিজ মোক পতা দে না অকিলি অকণমান তোৰ দোষ হ'ল এতিয়ালৈকে মোৰ সকলো দুখ নাইকিয়া মই সম্পূৰ্ণ সুস্থ কিন্তু এনেকৈ যদি মই সদায় থাকিব লাগে তেতিয়াহে মোৰ অৱস্থা বেয়া হৈ যাব প্লিজ আস্তা তই কৈ দে না অকিলি মই কি বুলিনো সুধিম আৰু তেখেতে কি বুলি ভাবিব ভাবচোন তই নিজে জানে একো বুলি নাভাবে তই জাষ্ট সুধি দে না আৰু শুনচোন ব্লু কালাৰ যে মেখেলা চাদৰ পিন্ধিছিল সেইজনী কোন এনেবাকৈ বাৰু মোৰ অকিলি ভয় কৰিব নালাগে তেখেতৰ বয়েক মানুহজনী বৰ ভাল মোৰ লগত যিমানে মৰমত কথা পাতিলে তেতিয়াহ'লেতো মই বাচি গলো মোৰ এতিয়া অকণ ভয় লাগিছিল জান এতিয়াতো প্লিজ সুধি দে না আস্তা অ'কে মই সুধি চাম বাৰু দে এতিয়া মই গৈ থাকো ইমান গৰম মেখেলা চাদৰযোৰ সলাব পাৰিলে শান্তি লাগিব তেতিয়াহ'লে গৈ থাক তই কিন্তু সুধি দিব লাগিব সুধিম দে গলিজনী এতিয়াই পেট ভৰাই খাই ল এইবাৰ আৰু গুচি গ'লে তোক কোনে খাদ্য দিব আমাৰ গৰুৰ গাড়ীতে বৰ্ষা দিয়ে কোৱা বৌ বৌ নিয়ৰ তুমি নকলেও মই বুজি পাওঁ দদাইৰ আৰু মোৰ লাভ ষ্টৰী কেনেকৈ আৰম্ভ হৈছিল ফাৰ্ষ্ট মোক দদাইৰে ক'ব পৰা নাছিল নহয় মোৰ ফ্ৰেণ্ডকে কৈ পঠাইছিল তাতে কি জমনি হ'ল জানা কি ছোৱালীজনীয়ে ভাবিছে দদাইৰে তাইক প্ৰপ'জ কৰিছে যেতিয়া ছোৱালীজনীয়ে দদাইৰেক লগ ধৰিবলৈ যায় দদাইৰে সোধে আৰু তাই নাহিল নেকি তাই আকৌ কয় ময়েচোন তাই মোকে কোৱা নাছিলা তুমি সিদিনা মোক প্ৰপ'জ কৰা নাছিলা যেনেকুৱা বোলে কাজিয়া আৰু তিহঁত দুজনৰ মাজত পিছত আকৌ সকলোবোৰ কেনেকৈ ঠিক হ'ল পিছতহে দদাইৰে মোৰ নামটো মেনশ্যন কৰিছে জানানে বোলে নীলা সিদিনাখন মই নীলাকে ভাল পাওঁ বুলি কৈছিলো তোমাক কোৱা নাছিলো নহয় তোমাৰ আগত কৈহে পঠাইছিলো কথাটো তাইক ক'বলৈ তেনেকুৱা আৰু এতিয়া হাঁহিব নালাগে তুমি নকলেও তোমাৰ মনৰ কথা মই সকলো বুজি পাওঁ নিয়ৰ এনে মোৰ মৰমৰ বৌ সেইবাবে সুধিছো কৈ দিয়া আকৌ মোৰ আগত খোলা খুলি কৈ কি ঠিক তুমি ক'ব নোৱাৰিলে ময়ে কৈ দিব পাৰো বৌ ছোৱালীজনী কিবা এটা ভাল লাগে সেয়া যদি ভাল পোৱা হ'ব পাৰে ভাল পোৱা আৰু ভাল লগা সম্পূৰ্ণ পৃথক তোমাৰ ফিলিংছটো কি নাজানো বৌ ডেকা ল'ৰা নাজানিলে নহ'ব নহয় সময় থাকোঁতে তাইকো ক'ব লাগিব তাইৰ মাক দেউতাকৰ লগত আলোচনা কৰিব লাগিব শুনা এই কথাটো তুমি নিজে ডিচাইড কৰিব লাগিব তোমাৰ ভাল লগা নে ভাল পোৱা সেইটো তুমিহে জানিবা বৌ প্লিজ দাদাৰ আগত এইবোৰ কথা নকবা তোমাৰ দাদা এৰা ড্ৰেগন নেকি যে ক'লেই তোমাক খাই পেলাব কিন্তু বৌ তালৈ মোৰ ভয় লাগে ভয় আকৌ কিয় কৰিব লাগে দাদা এৰাও কোনো পণ্ডিত নাছিল নহয় তেখেতেও ভাল পাইহে বিয়া পাতিছে এখেতৰ বিয়াৰ সময়ত তুমি জানো কিবা আপত্তি কৰিছিলা নাই কৰা বৌ আৰু যদি মই আপত্তি কৰিলে হয় তোমাৰ নিচিনা ইমান মৰমীয়াল বৌজনী মই ক'ত পালে হয় সেয়া তুমি কৈছা মোৰ নিচিনা মৰমীয়াল আৰু মই কৈছো তোমাৰ যিগৰাকী হ'বলগীয়া পত্নী সেইগৰাকীও খুব মৰমীয়াল কথাতে গম পাই নহয় লাজটো নোচোৱাকৈ ইমান লাজ কৰা তুমি একেবাৰে লাজতে ৰঙা আপেলটোৰ দৰে হৈ গৈছা এনেকুৱা কৰিলে নহ'ব ক'ব লাগিব সময়ত কথাষাৰ হেল্ল' এভৰিৱান আমাৰ কাহিনীটো চাই বাৰু কেনেকুৱা পালে
যদিহে ভাল পালে তেন্তে ভিডিঅ'টো যদি লাইক কৰি দিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব আৰু আগলৈ আমাৰ নতুন নতুন ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো অন কৰি দিব নেক্সট পাৰ্ট কাইলৈকে আহি আছে দেই ধন্যবাদ সকলোৱে ভালে থাকক